গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আকৌ এটা খানা খাবলৈ আহিছোঁ। কালি মানে কোনোবা এজনে মানে ধৈৰ্য এতিয়া বৰ্তমান ষ্টাৰ্ট হোৱা নাই। চৌকা আহি পাইছোঁ, চৌকা আহি ধুম আৰু চৌকা খাই এইটো প্লেচটো চাওক কেনেকুৱা। এইটো পিকনিক প্লেচ সৰু সুৰা এইটোতে আপোনালোকে আহিলে এইটো খাব পাৰে, ধুনীয়া জেগাটো। কিন্তু আগৰ ফালে অকণমান আগত যাব নোৱাৰে, তাৰমানে গৈয়ে দি স্পীড ব্ৰেকাৰ হৈ আছে চাগে, গু পূৰা লাইন পৰি আছে, লাইনে গু বোলে। তথাপিও আমি আমাৰ জানোৱে আমাৰ আগৰ খানাকেইটাকো দেখিছোঁ আমি কেনেকৈ খাইছোঁ, কেনেকুৱা কি। তাৰমানে আমি বস্তুকেইটা অলপ বেলেগেই আল্টিমেট। আমি এতিয়া ভাতটোতো বনাম বাৰু, খোৱা বোৱা ব্যৱস্থা আজি চেগুন পাততে হ'ব নেকি? ন কলপাত আনি যাব এতিয়া, কলপাত লাগিব। চেগুন পাতত নোৱাৰিবি, চেগুন পাতত খালি খোজতি হ'ব অকণমান। তই খাবি ন? তই মাংস কিবা খাব পাৰ? তো গাইজ দেখাই আছোঁ আজি কি মাংসৰ সৈতে খাম। আৰু মাংসটো এতিয়ালৈকে ব্যৱস্থা হোৱা নাই বাৰু, এতিয়া হ'ব আৰু কৰিম আৰু। নতুনকৈ যোনে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, একেবাৰে নাপাহৰিব। মাংসটো হ'ব গাইজ এইটো দেখিছেনে, পুখুৰী আলিত যে চৰি আছে এইবিলাকটো চাই লওক কিমান ধুনীয়া জেগা। চবফালে পুখুৰী, মাজতে এইটো ৰাতি এজোপা গছ আছে, তাৰ তলতে লৈছোঁ এজোপা গছ, তাৰ তলতে চব আনি লৈছোঁ। এতিয়া কাটা কুটা কৰিম। চৌকাটো চাই লওক, ভয়ংকৰ চৌকা। এতিয়া কাটা কুটা কৰি পেলাই আপোনালোকক দেখাম মই মাংসটো কিমানখিনি হয়। অলপমান বাহিৰত সেইটো জুই লগাব দিব পাৰিবি। শেষ কৰিলি বিচা কাক পুখুৰী কুনি হাগি বৰবাদ কৰিছে, তাতে চুৰ পেলাই যা। তৌ কি কৰিলি হেৰালি? ভাত কিহে খাম এতিয়া? মাংস ক'ত বনাম? লম নেকি? ভাল হ'ব মাজুলী। মাজাটো কি লৈছো? নেদেৰাহে ফোন মাৰ দিছো। তো গাইজ মাংসটো হৈছে কাটি কুটি এইখিনি ওলাইছে। হাঁহটো সৰু, তাৰমানে বেছি ডাঙৰ নহয়। এচৰীয়াই আৰু অকণমানহে কম। চৰিয়াটো ডাঙৰ যে কি লিখি যাইছে না? ভাত বনাইছে ৰাতিপুৱা 8টাৰ পৰা ৰখাই এতিয়া 12টা বজালে হৈ গ'ল। মাংসটো নবনোৱাকৈ তেনেকৈ মছলা মাৰি ৰাখা নেকি? এই সেনে নোৱা, কেঁচা মাংস খাবা নোৱা, আকৌ কেঁচা মাংস নাম মাংসটো আৰু দিবি বনাই দিবি। সেই এনে খাই দিবি। গানটো গাই দিয়া, অঁ হৈছে এটা ফটো হৈছে। তাৰপিছত আৰু পৰিছে। অঁ আৰু এটা দিয়ে, বঢ়িয়া। ভাবিছোঁ কোমা কম লাগিছে একদম। পেডিহে কৈছা। উদাহৰণ এটাও নললি। কি জুম কৰি আছে দেখা নাই? তেনেকে মাংস হ'ব এতিয়া।
মাছ হৈ গ'ল কোনোবা আহিলে একো নাহিল না মাছ খালাটো উঠালা বন্ধত একেবাৰে মৰা আছে খাবা পাকে তুলি ল'ম তো গাইছ মাংসটো হৈছে আৰু ৰেডি হৈ আছে বনাই ল'বহি ভাত ইমান সময় ৰখি থাকে নেকি ডাঙৰ দিছ ভগাই দিয়া দাদা এই মই ভাগৰ এখন লৈ আনিছো নাহাং গিলাচ দলিয়াই দলিয়াই আহিছে কাই গিলাচ ভগুৱাই হৈ আছে আৰু কি গিলাচ ভগাব লাগে নভগা গিলাচ এই পাংচি তো মালখিনি নিহিনি কথা পানীৰ ওপৰত পানী লাগে পানী দি আছে লাগে আধা পৰা আনিছো তাৰ বাহিৰে এই লাংদা বাই বাই যা 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 কাটি পেলা অলপ খাই বনাবা বঢ়িয়া খালা কিন্তু কমালি আহিছে আলুৰ ভিতৰত ওলাই দিছা মই মানে এনেকৈ এবাৰ আলুকে বনাই পেলাই ডাঙৰ কৰিছোঁ মাংস বিলাক চাইছোঁ ঘুটনি মাৰি আৰু নাই পাৰটো বাঢ়িলে বকুল ফুল বহিছে একো নাই বকুল গছৰ তলতে খানা লৈছে খালি খাব এইখিনিকে ভগাই ল'ব দনা ললো দেই বলবম পালি আছে এই তাৰমানে গেজেলি আহি চব নিমখ প্লেমন দিও জানো বুলিয়া ধৰানো কমিছে কাৰণ কথা গলিটা দিও মান জানা পাইছো না 2 সেকেন্ড মান দিও আগা বাইলো এই না হৈ যাও হৈ যাও খাবি বুলি সব আছে দেখা নাই ভাত খাইছি নিমলান না মেলা কই না ইটা খাই থাকাই গুছি গ'ল হ্যাঁ ইটা খাই থাকাই দেখা পাই গুছি গ'ল না কইছে খাই আছে না যাও মাত তুমি মাত হোৱা নাই বুলি কয় ইনা আধা পে কিয়া যাবালে মাত দিলি শুনা নাই
মান দিছোঁ খোৱা বিষাই হৈছে একদম এই দনা দেখোন আছা কিয় কেনেকুৱা গৰম নাই দীঘল দীঘল আৰু কেনেকুৱা ভাল লয় এখন নাও জোখা তাৰমানে সৰুৱে হৈছে নাও কোৱা বহি ল পাত দিছোঁ পাৰিল খানাটো কিয় খানা বুলি কৈছে মই হাঁহকে পাৰি দেই হা যদি মই কালিয়ে কম নেকি কালিয়ে মাৰি পেলাই থৈ দিম বেমাৰ বিঘিনি বাদ দিয়াহে পেটত যোৱাৰ পিছত চব বুঢ়া ন আৰু মই কোৱালিটি বেলেগ দেই বাচিছিল কোনিনো মাংস বনাই কৰিলে লুম বাচি আছে নেকি এই পানী দামটো দিছো কামিয়া গীতে লৈছো খাই বৈ লৈ গৰম লাগিলে পুহি আছে জপিয়াই দিবি গা ধুই আহিবি একেলগে ইণ্টাৰেষ্টিং বেলেগৰ পৰা মাৰি আনা হাঁহটো বাকলি চব খাব লাগিব পাখিলে চাকিয়ে খাব লাগিব होला दोन सब লৈ होला খোৱা মানুহ না কাৰণে খোৱা মাংস আছে নেকি গাহৰিয়া হাত মাংস খাব লাগিব হাডু আছে হাত আছে মাংস আছে তা চৌচা হাডু আছে মাংস ইউ খোৱা নাই খাব এতিয়া এইয়া আহিলা এই কলৰ ঢুকুনা লৈ ফাঁচখন আহিল সব টকা আগতে আহিল কেইটামান দাঁত হৈ আছে এই আজি সদায় ভালে বুলি কওক কেইটামান নেকি পেট পিন্ধি কমাই দে খাবার সঙ্গে মানে ভাই খায় আছে কমানা হোৱা আছে পিপুৱে খায় যে মানুহ খায় হাঁহ মাংস জোল লাগে আমি হালি এতিয়া লৈ মুখকেইটাহে পোৱা নাই বিচাৰি কি ওলাইছে চা চাপ চাপ বকুলো ফুল ওলাইছে চাপ চাপ এটা বকুলো ফুল বনাই দিছে কেতিয়া পাৰিবা আলি এতিয়া লৈ পাইছো আৰু ঢেৰ লাগে মোকে কিন্তু বেলেগ কৈছে হাঁহ মাংস বনাই কৰিলে লুম বাচি আছে লাষ্টত আহি পাইছে তেখেতে আহি খাই আছে এতিয়া বৰ্তমান কেনেকুৱা হৈছে মাংসটো বঢ়িয়া হৈছে মজা না হাঁহ মাংস টেষ্টি হৈছে ধুনীয়া হৈছে আৰু কালাৰ ধুনীয়া গ্ৰেভি নিমখ লাগিব নেকি নালাগে গ'ল যা হবা উঠি
নালাগে যে ইয়ে দি এই কাঁহীখন তল যাব গ'ল সেইটো গৈয়ে আছে ফুটা থকা নাই